Hello everyone, welcome back to my YouTube channel Stay Stylish with me. মই দিজুমনি আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ জনাইছো স্বাগতম। আৰু আজি মই এইটো চেনেল খোলা 2 মাহ কমপ্লিট হৈ গ'ল আৰু এই চেনেলটোত আপোনালোকে মই যিবোৰ ভিডিও আপলোড কৰিছোঁ সেইবোৰ ভিডিওত আপোনালোকে বহুত বেছি মৰম দিছে আৰু সেই মৰমৰ বাবে আজি মই আপোনালোকৰ লগত মোৰ ইন্ট্ৰডাকচনটো দিব বিচাৰিছোঁ। আৰু মোৰ নাম হৈছে দিজুমনি কাকতি ডেকা। মই এগৰাকী বোৱাৰী হয় আৰু মোৰ হাজবেণ্ড এটা সৰু সুৰা জব কৰে আৰু মোৰ জনী ছোৱালী আছে 2 বছৰীয়া আৰু তাই বৰ্তমান স্কুলত দিয়া নাই বাৰু, অহা বছৰলৈকে তাইক স্কুলত দিব লাগিব। আৰু বাকী বিশেষ একো নাই, আমি হাজবেণ্ডৰ কৰ্মসূত্ৰে আমি ৰেণ্টত থাকোঁ গুৱাহাটীত, কিন্তু হাজবেণ্ডৰ ঘৰ অৰিজিনেল ঘৰ হৈছে সৰ্থেবাৰী আৰু মোৰ অৰিজিনেল ঘৰ নুনমাটিতে বাৰু গুৱাহাটীতে, কিন্তু হাজবেণ্ডৰ কৰ্মসূত্ৰে এতিয়া আমি গুৱাহাটীতে থাকোঁ। স্কুলীয়া লাইফ মই গুৱাহাটী ৰিফাইনাৰী হাইস্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিছোঁ, গুৱাহাটী কলেজৰ পৰা মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু আঞ্চলিক মহাবিদ্যালয়ৰ পৰা মই ডিগ্ৰী কমপ্লিট কৰিছোঁ। এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক শাৰী কেনেদৰে পিন্ধিব লাগে, লগতে আমাৰ অসমীয়া মেখেলা চাদৰ আপোনালোকে কেনেদৰে পিন্ধিব লাগে, লগতে আপোনালোকক হেয়াৰ ষ্টাইল, লগতে আপোনালোকৰ কেনেকুৱা ধৰণৰ ড্ৰেছ অলপ কেনেকুৱা ধৰণৰ জুৱেলাৰী পিন্ধিব লাগিব গোটেইখিনি আপোনালোকক দিম। লগতে আপোনালোকক স্কিন কেয়াৰ দেখুৱাম, লগতে মেকআপৰ ভিডিঅ' লৈ আহিম আৰু গোটেইখিনি আপোনালোকক ষ্টাইলৰ ওপৰত এই ভিডিঅ'টোত আপোনালোকে পাই যাব। আৰু এই চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চেনেলটোত কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে নেক্সট চাব বিচাৰে সেইটো কমেণ্ট কৰিব। আজি মোৰ পিছফালে দেখিছে এয়া ইউটিউব, ক্ৰোম, গুগল, ফেচবুক, YT ষ্টুডিঅ' এই গোটেইবোৰ মই নিজে হাতেৰে কাগজ এখনত ধুনীয়াকৈ কাটি লৈছোঁ। কাটি লৈ মই কালাৰ কৰিছোঁ। মই ইনষ্টাগ্ৰামটো বনাব চেষ্টা কৰিছিলোঁ, কিন্তু ইনষ্টাগ্ৰামৰ বনালোঁ ঠিকেই, কিন্তু কালাৰ কৰোঁতে মোৰ পাৰফেক্ট নহ'লে, সেইবাবে মই ইনষ্টাগ্ৰামটো লগোৱা নাই। এইকেইটা মই নিজেই কৰিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু মোৰ ছোৱালীজনী যেতিয়া দুপৰীয়া টোপনি যায় আৰু সেইখিনি সময় উলিয়াই মই আপোনালোকৰ বাবে ভিডিঅ' শ্বুট কৰোঁ আৰু ভিডিঅ'বোৰ যদি চাই ভাল পায় তেন্তে প্লিজ লাইক এটা কৰিব, লগতে কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টবোৰে মোক উৎসাহ দিব ভিডিঅ' বনাবলৈ। লগতে মোৰ চেনেলটো আগলৈ এনেদৰে চাই যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। তেন্তে আজিলৈ বাই বাই।